নমস্কাৰ, খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আজি বনাবলৈ লৈছোঁ লোকেল মুৰ্গী মাংসৰ লগত। এইটো দেখিছেনে, জালি কোমোৰা। কোমোৰা যে অকল হাঁহৰ লগত খাই ভাল লাগে তেনে নহয়, এয়া মুৰ্গী মাংসৰ লগতো খাই ভাল লাগে। এইটো জালি কোমোৰা ল'ব, জালি কোমোৰা বেছি ভাল লাগে খাই। এইফালে মই এখন কেৰাহী গৰম হ'বলৈ দিছোঁ। মুৰ্গী মাংসখিনি মই ভালদৰে ধুই চাফা কৰি লৈছোঁ আৰু মই তেলখিনি গৰম হ'বলৈ অলপমান তেল দিছোঁ। তেলখিনি গৰম হয় মানে মই মাংস ধুই পখালি চাফা কৰি ল'লোঁ আৰু কোমোৰাখিনিও বাকলি গুচাই সৰু সৰুকৈ কাটি ল'লোঁ। ইয়াতে মই কেইটামান পাঁচফোৰণ দিছোঁ আৰু এখিলা তেজপাত দিছোঁ। এইখিনি পিঁয়াজ কাটি ৰাখিছিলোঁ, এই পিঁয়াজখিনি ইয়াতে দি দিছোঁ। লোকেল মুৰ্গীৰ মাংসৰ লগত জালি কোমোৰা জুতিটো বৰ সুন্দৰ। কোনে কোনে খাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পিঁয়াজখিনি মই ভালদৰে গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ভালদৰে অকণমান লৰাই দিছোঁ। ইয়াতে মই থেতেলিয়াই লোৱা আদা নহৰু পেষ্টখিনি ইয়াতে দি দিছোঁ। পেষ্ট কৰি লোৱাতকৈ থেতেলিয়াই লোৱাটো বেছি ভাল লাগে, নহয়নে? মই আকৌ ভালদৰে ভাজি লৈছোঁ। অকণমান আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজি লৈছোঁ। লোকেল মুৰ্গীৰ মাংসৰ লগত মই জালি কোমোৰাৰ এখন খুব সাধাৰণ চিম্পুলকৈ মই বনাইছিলোঁ, তাকে আপোনাৰ আগতে মই শ্বেয়াৰ কৰিছোঁ। এইখিনি লোকেল চিকেন, এইখিনি মই দি এতিয়া ভালদৰে ভাজি ল'ম। মই মেৰিনেট কৰি থোৱা নাই, আপোনালোকে ইচ্ছা কৰিলে মেৰিনেট কৰি ল'ব পাৰিব। মই নিমখ হালধি এতিয়া দি দিছোঁ। নিমখ হালধি দি মই এইখিনি ভালকৈ ভাজি ল'ম। খুব সহজ হয়, কিন্তু এই জোলখন খাবলৈ বহুত ভাল আৰু স্বাস্থ্যৰ কাৰণেও ভাল। এইখিনি মই এতিয়া ভালদৰে লৰাই লওঁ। ভালদৰে লৰাই ল'লোঁ। ভালদৰে চবতে যাতে নিমখ হালধি লাগে, অকণমান সময় মই ভাজি ল'লোঁ। এনেকৈ ঢাকোন নিদিয়াকৈ এনেদৰে অকণমান সময় মই নিমখ হালধি দি অলপ ভাজি লৈছোঁ। তাৰপাছত দিছোঁ মই অলপ জিৰা গুড়ি দিছোঁ। ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ দি দিছোঁ। এতিয়া এইখিনি অকণমান ভালদৰে লৰাই ল'ম। খুব চিম্পুল সহজভাৱে বনাইছোঁ। খাবলৈ কিন্তু বৰ সোৱাদ হৈছে। অকণমান মিট মছলা দিছোঁ ইয়াতে। এতিয়া এইখিনি অলপ সময় মই ভাজি ল'ম। ভালদৰে লৰাই লৈছোঁ, লৰাই ঢাকোন দি অলপ সময় ভাজি ল'ম। মাংসটো যাতে ফুটি উঠে সিমানখন সময়লৈকে মই এইখিনি ভাজি ল'ম। নহ'লে এতিয়াই যদি কোমোৰাখিনি দি দিওঁ, মাংসখিনি টেষ্টটো নাইকিয়া হৈ যাব। সেৰসেৰীয়া নিচিনা হ'ব, যাৰ যিটো মাংসৰ টেষ্ট সেইটো নাইকিয়া হ'ব। সেইটো কাৰণে মই অলপ মাংসখিনি ফুটি যোৱালৈকে অলপ সময় ভাজি লৈছোঁ। অলপ ভজা হৈ গৈছে মোৰ। তাতে মই ইয়াতে দিম এতিয়া কোমোৰা কেইপিচমান আৰু লগতে মই আলু কেইপিচমানো দি দিছোঁ। কোমোৰাখিনি পিছত ভাজি হোৱাৰ পিছত অলপ গলি যাব, চব ডোখৰ হৈ নাথাকে। মই অলপ ডাঙৰকৈয়ে দিছোঁ যিহেতু অলপ ভাগি যাব। আলুখিনি দি ভালদৰে লৰাই দিলোঁ আৰু এতিয়া এখন ঢাকনি দি
ঢাকি দিছোঁ। এয়া মিডিয়াম টু ল' ফ্লেমত দি মই ভালদৰে ঢাকি ভাজি থাকিম। মিডিয়াম টু ল' ফ্লেমত দি ভাজি থাকিম, যাতে মাংসটোতো সিজিছে প্ৰায়, কিন্তু কোমোৰা আৰু আলুখিনিও যাতে সিজি যায় সিমান সময়লৈকে মই ভাজি থাকিম। মোৰ ভজা প্ৰায় হৈ গৈছে, সেইটো কাৰণে মই এয়া তাতে অকণমান গৰম পানী দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ বেছিও পানী দিব পাৰে, মই ইমান বিশেষ পানী দিয়া নাই। আৰু এইখিনি অকণমান ভালদৰে উতলিবলৈ দিম। এয়া দেখিছেনে, মই কাপ এটাত এয়া গোটা মছলা, লং, ডালচেনি, ইলাচি মই অকণমান পানী দি তিয়াই থৈছিলোঁ। এইকণ যেতিয়া লাষ্টত দিম, ইয়াৰ ফ্লেভাৰটো বেছি ষ্ট্ৰং হৈ ওলাব, সেইকাৰণে মই পিছত দিবলৈ থৈ দিছোঁ। মই তেলতে দিয়া নাই। আপোনালোকে যদি ষ্ট্ৰং ফ্লেভাৰ বিচাৰে তেতিয়া এনেদৰে শেষত দি দিব। অকণমান খুন্দি লৈ পেলাই মই ইয়াতে দি দিম। এতিয়া ইয়াত দেখিছেনে, ছানৰাইজৰ চিকেন কাৰী মছলা, ইয়াৰ গোন্ধটো খুব ভাল লাগে, সেইকাৰণে মই ইয়াৰ অকণো শেষত ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আগতেও দিব পাৰিব। দেখিছেনে, মই ইয়াতে আৰু অকণমান কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ দি দিছোঁ। অকণমান ভালদৰে লৰাই আকৌ অকণমান সময় উতলিবলৈ দিম। ইয়াতে আজি থেতেলিয়াই লৈছিলোঁ গোটা মছলাকেইটা, গৰম মছলাকেইটা, সেইকেইটা মই ইয়াতে দি দিছোঁ। শেষত দিলে তাৰ গোন্ধটো বেছি ভাল লাগে, থাকি যায় পিছত। অকণমান সময় আকৌ ঢাকোন অকণ লগাই দিছোঁ, কাৰণ মই পিছত মছলাখিনি দিছোঁ। এইখিনি মোৰ প্ৰায় হৈ গৈছে। এয়া চাওক কি সুন্দৰ হৈছে, ৰংটো দেখিছেনে, আৰু কোমোৰাবোৰ দেখিছেনে, মই ডাঙৰ ডাঙৰকৈ দিছিলোঁ, এয়া সিজি পেলাই কমি পেলাই সৰু হৈ গৈছে। এইখিনি খাবৰ কাৰণে ৰেডি হৈ গ'ল, লোকেল মুৰ্গীৰ আৰু জালি কোমোৰা জুতি। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব, আৰু কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। দেখিছেনে কি সুন্দৰ হৈছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেখিছেনে কি সুন্দৰ হৈছে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।